Welcome to Learn in 3 Languages. আপোনাক Learn in 3 Languages-লৈ স্বাগতম। যদি আপুনি মোৰ চেনেলটো প্ৰথমবাৰ আহিছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকন প্ৰেছ কৰিব যাতে মই নতুন এটা ভিডিঅ' আপলোড কৰাৰ লগে লগে আপুনি এই ভিডিঅ'টো পায়। আজি মই 3টা ভাষাৰ ওপৰত শব্দবিলাক ট্ৰান্সফাৰ কৰিম। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ভিডিঅ'ত আমি মানুহৰ অংগ প্ৰত্যংগৰ বিষয়ে আলোচনা কৰিম। অসমীয়াত মানুহৰ অংগ প্ৰত্যংগ, ইংলিছত হিউমেন লাইম্স আৰু হিন্দীত মানৱ শৰীৰকে অংগ প্ৰত্যংগ। অসমীয়াত শৰীৰ, ইংলিছত বডি, হিন্দীত শৰীৰ বদন তন। অসমীয়াত মগজু, মূৰৰ গিউ, ইংলিছত ব্ৰেইন, হিন্দীত মস্তিষ্ক। অসমীয়াত দাঢ়ি, ইংলিছত বিয়াৰ্ড, হিন্দীত দাঢ়ি। অসমীয়াত স্তন, ইংলিছত ব্ৰেষ্ট, হিন্দীত স্তন ছাতি। অসমীয়াত পিঠি, ইংলিছত বেক, হিন্দীত পিঠ, পিঠি বেক পিঠ। অসমীয়াত ৰাজহাড়, ইংলিছত বেকবোন, হিন্দীত ৰিট মেৰুদণ্ড। অসমীয়াত ওপৰ পেট, ইংলিছত ভেলি, হিন্দীত পেট বাহৰি। অসমীয়াত জকা, ইংলিছত স্কেলিটন, হিন্দীত কংকাল। জকা স্কেলিটন কংকাল। অসমীয়াত চুলি, ইংলিছত হেয়াৰ, হিন্দীত বাল কেশ। অসমীয়াত মূৰ, ইংলিছত হেড, হিন্দীত চেৰ মাথা। অসমীয়াত মুখমণ্ডল, ইংলিছত ফেচ, হিন্দীত চেহেৰা মুখমণ্ডল। অসমীয়াত মুখ, ইংলিছত মাউথ, হিন্দীত মুখ, মুখ মাউথ মুখ। অসমীয়াত গোফ, ইংলিছত মস্টাচ, হিন্দীত মচ, গোফ মস্টাচ মচ। শেষত ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। Thank you.